ইনষ্টাগ্ৰামত যেতিয়া ৰিল চাই থকা যায় দেখোঁ যে বহুতৰ মই আগতে ইমান প্ৰিপেৰেশ্যনৰ টাইমত মই ছ'চিয়েল মিডিয়াত একদম এক্টিভ নাছিলোঁ এতিয়া আহিছোঁ নিজেও এতিয়া দেখোঁ যে বহুতখিনি টাইম ৱেষ্ট হয় চাওক আপোনালোকৰ APSC বহুত বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম আজিকালি বহুত বেছি টাফ হৈ গৈ আছে তো হাতত পাৰিলে বেকআপ এটা লৈ লওক বেকআপ এইটো নহয় যে যিকোনো এটা চৰকাৰী চাকৰি তো চবেই এতিয়া বহুতে ক'ব পাৰে যে মই এতিয়া এটা চাকৰি লৈ পেলাই মই কি কথা কৈছোঁ মানে ইয়াৰ এগেইনষ্টত মই কৈছোঁ যে পগলা নহ'বলৈ মানে লখিমপুৰ চুকলিবৰীয়াৰ APSCৰ ফলাফলত উজলি উঠা 30 নম্বৰ ৰেংক পাই উজলি উঠা আমি যুগান্ত কোঁৱৰৰ ওচৰত উপস্থিত আছোঁ তেওঁৰ লগত আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম তেওঁ কিদৰে পঢ়া শুনা কৰিছিল কিদৰে তেওঁ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল আমি তেওঁৰ লগত সকলো কথা পাতিবলৈ যত্ন কৰিম পোনপ্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ হয় ধন্যবাদ আপুনি ৰেংক কিমান পাইছিলে মোৰ BDO হিচাপে ৰেংক 30 আৰু এয়া পাই পেলাই বহুত সুখী অনুভৱ কৰিছোঁ এতিয়া মানে কেনেদৰে পঢ়া শুনা কৰিছিলে প্ৰস্তুতি কেতিয়াৰ পৰা চলাইছিলে আপুনি প্ৰস্তুতি মোৰ ক'বলৈ গ'লে অলপ দীঘলীয়াই হয় এতিয়া 3-4 বছৰ হ'বলৈ হ'ল আৰু মই প্ৰথমতে UPSC কাৰণেও ট্ৰাই কৰিছিলোঁ কিন্তু আনফৰ্চুনেটলি মোৰ এতিয়ালৈকে হোৱা নাই UPSCত আৰু APSCত লাকিলি এবাৰ হৈ গ'ল সেয়াই কেনেকুৱা লাগিছে এতিয়া এই স্থান পাই আপুনি ভাবিছিলেনে এইবাৰতে পাম বুলি ভাবিছিলোঁ এইবাৰতে হ'ব যেন লাগে বুলি এতিয়াতো হেপিয়ে হয় আৰু ফাৰ্ডাৰ দেখা যাব কি কৰা যায় বাকীখিনি আৰু আপুনি কি পঢ়িছিলে কেনেকৈ পঢ়িছিলে কি অধ্যয়ন কৰিছিলে পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লেতো বহুত দীঘলীয়া জাৰ্ণিটো ইমান শ্বৰ্টকৈ কোৱাটো পচিবল নহয় তথাপিও মই ট্ৰাই কৰিম বিশেষকৈ ডিচিপ্লিন হোৱাটো বহুত জৰুৰী একেদিনাই বহুত বেছিকৈ পঢ়াতকৈ সদায় 6 বা 8 ঘণ্টা যদি পঢ়া যায় আৰু ৰেগুলাৰ বেচিছত বেছি কামত দিয়ে আৰু নিজৰ ভুলখিনি নিজে ৰেক্টিফাই কৰাটো জৰুৰী হয় আৰু লগতে আপোনাৰ মই ক'ব বিচাৰিম যে যিটো ডিচিপ্লিন মেইনটেইন কৰাটো সেইটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ৰিভিজন আপুনি কেনেদৰে সময় উলিয়াইছিলে বা কিমান সময়কৈ পঢ়িছিলে মোৰ ক'বলৈ গ'লে একেই 6 বা 8 ঘণ্টাই হৈছিলে আৰু পৰীক্ষা ওচৰ চাপি আহিলে তেতিয়া অলপ বঢ়া যায় 10 বা 12 ঘণ্টা মেক্স টু মেক্স মই ভাবোঁ যে 10-12 ঘণ্টা ওপৰ পঢ়িলে মানে নিজৰ এফিচিয়েঞ্চি কমহে হয় তো তাতকৈ বাকীখিনি সময়ত নিজৰ অলপ হেল্থৰ কাৰণে ব্যৱস্থা কৰিব লাগে মানে ৱৰ্কআউট কৰা বা বেলেগ যিমান হবি আছে সেইখিনিত টাইম উলিয়ালে বেছি ভাল হয় কি কৰে আপুনি তেনেকৈ মোৰ তেনেকৈতো ক'বলৈ গ'লে বহুতখিনি আছে মই পেইণ্টিঙো কৰোঁ অলপমান ৱৰ্কআউটতো ধ্যান দিওঁ আৰু মাজে সময়ে কেতিয়াবা গিটাৰ বজাওঁ খানা পিনাও বনাওঁ ট্ৰেভেলো কৰোঁ সেইখিনি বহুত জৰুৰী হয় ন বহুতখিনি নিজক ৰিলেক্স ৰাখিবৰ কাৰণে সেইখিনি আপোনাৰ মই ভাবোঁ সেইখিনি কৰিলে নিজৰ মনটো ভাল লাগি থাকে আৰু নিজৰ এফিচিয়েঞ্চি বাঢ়েহে তেতিয়া অকল পঢ়ি যে থাকি কিছুমানে কয় 16 ঘণ্টা 18 ঘণ্টা এইটো পচিবলো নহয় হিউমেন ব্ৰেইনৰ কাৰণে মই ভাবোঁ একচুৱেলি ইমান মানে হিউমেন চাইণ্টিফিকেলি এইটো পচিবল নহয় 10-12 ঘণ্টা ডেইলি পঢ়াৰ পাছত ব্ৰেইনৰ যিটো কাম কৰা অলপ কম কৰি দিয়ে তো তাতকৈ ভাল 10 ঘণ্টা পঢ়োঁ ভালদৰে পঢ়োঁ আৰু পঢ়া টাইমখিনি যাতে একো ডিষ্ট্ৰেক্ট নোহোৱাকৈ ফোন চাইলেণ্ট কৰি থৈ দিছোঁ ছাইডত তো আৰু প্ৰমোডৰ মোড ইউজ কৰিব পাৰে বোলে কাৰোবাৰ যদি একেবাৰে পঢ়িবলৈ মন নবহে 1 ঘণ্টা পঢ়িলে আৰু 10 মিনিট ব্ৰেক ল'লে কিন্তু বহুত মানুহৰ দেখোঁ যে মই প্ৰথমতে এইটো ভুল হৈছিলে বহুত 1 ঘণ্টা পঢ়োঁ তাৰপাছত 10 মিনিট ব্ৰেকটোৰ ঠাইত 10 মিনিট ল'বলৈ লৈ আপোনাৰ আধা ঘণ্টা 1 ঘণ্টা হৈ যায় মোবাইলটো খুলি ল'লে ছ'চিয়েল মিডিয়া খুলি ল'লোঁ এনেকুৱা আৰু পৰাপক্ষত ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাটো ভাল তো প্ৰমোডৰ মোড ইউজ কৰিব পাৰে 10 মিনিট মানে 10 মিনিটে হয় ব্ৰেক গান এটা শুনিব পাৰে তাৰ বাদে বেলেগ ইবোৰ ডিষ্ট্ৰেক্ট হোৱাতকৈ ছ'চিয়েল মিডিয়াৰ বহুতখিনি বিশেষকৈ ইনষ্টাগ্ৰামত যেতিয়া ৰিল চাই থকা যায় দেখোঁ যে বহুতৰ মই আগতে ইমান প্ৰিপেৰেশ্যনৰ টাইমত মই ছ'চিয়েল মিডিয়াত একদম এক্টিভ নাছিলোঁ এতিয়া আহিছোঁ নিজেও এতিয়া দেখোঁ যে বহুতখিনি টাইম ৱেষ্ট হয় তাৰ কাৰণে এপ আছে এটা পঢ়াৰ কাৰণে ফৰেষ্ট এপ বুলি তো ফৰেষ্ট এপত আপুনি চাব পাৰে আপোনালোকে নিজকে পঢ়া টাইমটো চাবৰ কাৰণে নিজে কিমান ঘণ্টা পঢ়িছে ডেইলি তো তেনেকৈ আপুনি নিজৰ কাৰণে নিজৰ লগতে কম্পিটিশ্যন কৰিব লাগে মোৰ মতে আপুনি প্ৰথমতে আজি পঢ়িলে বোলে 6 ঘণ্টা কাইলৈ চাব লাগে যে 6 ঘণ্টাতকৈ মই আৰু 1 মিনিট বেছিকৈ পঢ়িলে তাতকৈ অলপ বেছিকৈ পঢ়োঁ তেনেকৈ কামত দিব আপুনি কিতাপ কি পঢ়িছিলে কিতাপ মই বেছি ফ'ল' কৰা নাছিলোঁ যিহেতু মই কোচিং লৈছিলোঁ তো কোচিং ক'বলৈ গ'লে মই UPSC কাৰণে অনলাইন লৈছিলোঁ আন একাডেমীত আৰু APSC কাৰণে ক্ৰেছ কৰ্চ লৈছিলোঁ SPM IS একাডেমীত তো
তো যিখিনি নোটছ দিছিলে ক্লাছত যি দিছিলে সেইখিনি মই ভাবোঁ পঢ়াৰ লগতে নিউজ পেপাৰ আৰু এক্সট্ৰা মেগাজিন যদি অলপ চাই এনাফ হয় কিতাপ বুলি বিশেষ জৰুৰী নাই মই ভাবোঁ আৰু যিসকলে এতিয়া ইণ্টাৰভিউত বহুতখিনি ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন নহয় ভয় কৰি থাকে কি সুধিব কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব আপুনি কেনেকৈ প্ৰিপেৰেশ্যন হৈছিলে ভাইভাৰ কাৰণে ভাইভা কাৰণে চাওক বেচিকেলি আপোনাৰ পাৰ্চনেলিটিটো টেষ্ট কৰে ইয়াত নলেজৰ কোনো কথা নাই তো ভাইভা আপুনি জাষ্ট মেইনছ ক্লিয়াৰ কৰি যে আপোনাৰ হ'ব সেইটো নহয় আপুনি জন্মৰ পৰা আপুনি যিমানখিনি শিকিলে আপোনাৰ 20 বছৰ 22 বছৰ 25 বছৰ যিমান যি হয় তো সেইখিনি একচুৱেলি চব ৰিফ্লেক্ট হয় ভাইভাত আপোনাৰ বডি লেংগুৱেজ কি হয় প্লাছ আপোনাৰ অলপ চলপ নিজে টিউন আপ কৰিব পাৰে নিজকে যেনেকৈ ড্ৰেছিং চেন্সটো হয় অলপমান ঠিক কৰিব পাৰে কিন্তু তাৰ বাদে আপোনাৰ ভাইভাত বিশেষ ক'বলৈ গ'লে বিশেষ জৰুৰী নহয় আৰু অলপমান মক টেষ্টত চালে ভাল নিজে কথা কোৱা অলপমান হেবিটটো আনিব পাৰিলে ভাল সিমানেই শেষত কি ক'ব বিচাৰিব যিহেতু যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব যিসকলে প্ৰিপেয়াৰ কৰি আছে মই তেওঁলোকক এইটোৱে ক'ম চাওক আপোনালোকৰ APSC বহুত বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম আজিকালি বহুত বেছি টাফ হৈ গৈ আছে তো হাতত পাৰিলে বেকআপ এটা লৈ লওক বেকআপ এইটো নহয় যে যিকোনো এটা চৰকাৰী চাকৰি তো চবেই এতিয়া বহুতে ক'ব পাৰে যে মই এতিয়া এটা চাকৰি লৈ পেলাই মই কি কথা কৈছোঁ মানে ইয়াৰ এগেইনষ্টত মই কৈছোঁ যে পগলা নহ'বলৈ মানে এতিয়া হাইপ এটা ক্ৰিয়েট হৈ আছে ছ'চিয়েল মিডিয়াত কিন্তু আপুনি চাওক এইবাৰ ৭৫,০০০ আছে ৭৫,০০০ ভিতৰত অকল আপোনাৰ ৯১৩ অহা বছৰলৈ ২১৩টা অকল পষ্ট হয় তো 1,00,000 মান হ'ব পাৰে কেণ্ডিডেট তো নিজে ভাবি চাওক সিহঁতি সেই কেণ্ডিডেটটো বাঢ়ি গৈ আছে কিন্তু পষ্ট তেনেকৈ বঢ়া নাই পষ্ট নবঢ়াৰ কাৰণে কি কম্পিটিশ্যন বাঢ়ি গৈ আছে কোনোবা যদি জাষ্ট চাইলেণ্টলি যদি বহি থাকে একো কাম নকৰা নেমেলাকৈ তো এনেই মই ভাবোঁ টাইমটো ৱেষ্ট হয় আৰু স্কিলটো নিজৰ নাইকিয়া হৈ যায় ন লগৰখিনি তেতিয়া আপোনাৰ ধৰক ছেইম বেটছত সোমোৱালে মই নিজৰ ক্ষেত্ৰতে কৈছোঁ লাকিলি মই এবাৰ সোমাব পাৰিলোঁ মই যদি নাপালোঁ হয় এইবাৰ মোৰ এতিয়া ইঞ্জিনিয়াৰিং মই কৰিছিলোঁ যোৰহাট ইঞ্জিনিয়াৰিঙৰ পৰা তো মোৰ ৩-৪ বছৰ হৈ গ'ল 4 বছৰ হ'ল নিয়াৰলি কলেজৰ পৰা মোৰ গ্ৰেজুৱেশ্যন কৰি হোৱা তো মই এতিয়া মোৰ যিখিনি স্কিল হয় সেইখিনি মানে ৰিডাণ্ডেণ্ট নিচিনা এতিয়া ইমান কাম নোহোৱা নিচিনা ক'বলৈ গ'লে তো মই আকৌ নতুনকৈ কৰিবলৈ হ'লে মোৰ 4 বছৰ বেক হৈ যাম এইটো সেইকাৰণে মই ভাবোঁ প্ৰথমতে মই সেইটো ভুল কৰিলোঁ চবেই মই ভাবোঁ প্ৰথমতে বেকআপটো লৈ লওক বেকআপটো যদি ষ্ট্ৰং কৰে তাৰপাছত বাকীখিনি দেখা যাব আৰু শিক্ষাৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে প্ৰথমতে স্কুলিং মই লখিমপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা কৰিছিলোঁ আমাৰ যি উত্তৰ লখিমপুৰৰ তাৰপাছত মই চলব্ৰুক একাডেমি ডিব্ৰুগড়ৰ পৰা হাই ছেকেণ্ডেৰী হ'ল তাৰপাছত মই গ্ৰেজুৱেশ্যন যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত কৰিলোঁ কিবা কৰি আছিলে নেকি ইয়াৰ আগত আপুনি নাই মই বিশেষ কৰা নাছিলোঁ কিন্তু ৰিচেণ্ট অলপ দিনৰ আগতে মই SPM IS একাডেমিত জাষ্ট ইণ্টাৰ্ণশ্বিপ নিচিনাকৈ সৰু এটা কৰি আছিলোঁ